গাইজ ৱেলকাম টু মাই পাৰ্চনেল ব্লগছ আজি ৰঙালী বিহু সকলো তিলকে মোৰ ফালৰ পৰা বহু শুভেচ্ছা যাচিলোঁ আৰু আমাৰ গাঁৱত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয় ভাবিছোঁ আজিৰ দিনটো অকণমান ভিডিঅ' কৰি দেখাই দিওঁ আপোনালোকক আৰু আপোনালোকে ব্লগটো কণ্টিনিউ চাই যাওক এয়া জাক দিবৰ বাবে লৈছোঁ এতিয়া বনাই আছোঁ গৰু চাট মাইনুক হালধি কাটিব নিদিয়াৰ কাৰণে তাই কিমান যে কান্দি আছে মায়ে পিছিলে মাহ হালধি আজি আহি গ'ল মোৰ ভাইটি মামা ঘৰলৈ বুলি ভাইটিয়ে চাওকচোন কিমান মৰম লগাকে গৰুৰ ৰছীডাল খুলি আছে এতিয়া আমি কপিলি গা ধুব যাবলৈ বাবে সকলোৱে এতিয়া ওলাইছোঁ ভয় খাবলৈও তাক হয় শক্তি মাইদেউ কি কয় পাৰিবি দে ডাক Oh, Mainu. এতিয়া ঢুলীয়াবোৰ আহিছে কপিলিত ঢোল লৈ আহিছে গাঁৱৰ ডেকা ল'ৰাবোৰ হুলস্থুল লাগিছে সকলোৰে এতিয়া বালি সোমাই আছে দে নহয় দে বালিতে আছো পুৰা কপিলিৰ মাজত পুৰা মাজত One, two, three.
কি বনাই আছা? ঢোল লৈ গৈছে আঠি হ'ল বহুত বেছি ভাগৰ লাগিছে পানী খাই ল'লোঁ আৰু ৰ'দত পুৰা চুলি শুকাই গ'ল এতিয়া কৰি উঠিছে আৰু চাওকচোন কেনেকৈ খেলি আছে ইহঁতে এয়া দেখিছেনে বেগত চাওকচোন কি কৰি আছে এই মাইনাক ধৰি কি কৰিছে এনেদৰে এনজয় কৰি আছে কপিলিত গা পা ধুই আহিলোঁ এতিয়া হৈছে অকণমান ঘূৰি আহোঁ ফটোশ্বুট কৰি আছে গৰম লাগিছে বাই বাই পালোহি পাৰ্ক টিকেট কাটিবৰ কাৰণে গৈ আছোঁ এইখন হ'ল আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ পাৰ্ক মানে আমাৰ ঘৰৰ ওচৰৰ পাৰ্ক হয় ইয়াত বাচ্চাবোৰ খেলিব পাৰে এই ওপৰেদি ট্ৰেইন যায় এয়া ট্ৰেইন যাব পাৰে ওপৰেদি গোটেই পাৰ্কখন দেখা পায় ট্ৰেইনত উঠিলে ইমান ধুনীয়া চাওকচোন এৰিয়াটো ইয়াত গেষ্টবিলাক আহিলে ইয়াতে থাকিব পাৰে মানে তাতে বাই বাই কাজু কেতিয়া উঠিবি পেডেল মাৰি আছোঁ আমি ফিলটো কেনেকুৱা আছে কচোন মজা মজা আমি দুটা এক্সট্ৰা ইহঁত সেইটো চাইডে গুচি গ'ল আৰু আমিতো পূৰা এক্সট্ৰা হৈ গ'লোঁ এতিয়া দুইটা লাগিলতো আহি মজা মজা ভাল লাগিছে এতিয়া আকৌ যোৰহাট কেতিয়া যাম ভাবিছ যাম আৰু 20 তাৰিখ মানে এবাৰ ইঞ্জিনিয়াৰিঙৰ এবাৰ লাষ্ট চেম ন লাষ্ট চেম হয় তাৰ এবাৰ এতিয়া ঘৰ আহি পালেহি নামিব হ'ল এইজনী টোপনি মুখ ধুই লৈছে এতিয়া গৈ আছোঁ ভিতৰলৈ আহি পালেহি বহুত টাইম লাগিল আজি
আশীৰ্বাদ মায়ে দিয়ে আছে তুমি এটা দি কৰি আছা এতিয়া কাটিছোঁ কল কাটিছোঁ বৌৱে পুৰা গুচাই আছে ৰুকি আছে ৰুকনি দি আইতাৰ ডিপাৰ্টমেণ্টটোৱে ভাল লাগিছে কাম কৰি থকা পলাত খা দীঘল চাহ আশীৰ্বাদ এটা দিয়া গোসাঁই ঘৰত সেৱা কৰি হ'ল এতিয়া সেৱা কৰি দিয়া চবে সেৱা কৰিলে আইতা তাৎপৰ্যটো কচোন এয়া আজি যে প্ৰসাদ দিলি গোসাঁই ঘৰত আৰু চাকি বন্তি জ্বলালি আমি মিলি জুলি সকলোৱে মাহ প্ৰসাদ দিয়া গৈছে হেৰি গোসাঁই ঘৰত আকৌ বন্তি এগছ দিয়া আছে সকলোৱে এইখিনিকে হেৰি বহাগৰ বিহু বুলি আমি ইয়াতে পালন কৰিছোঁ বনা সকলোৱে গোসাঁই গাই হ'ল কৃষ্ণ বুলি কৈ দে অ' মাইনু দিছে মাইনু কৃষ্ণ বুলি কওক নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি গৰিব মায়াক নিজান আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰিও পৰিত্ৰাণ জীৱক কৰিও পৰিত্ৰাণ হে প্ৰভু আপোনাৰ ওচৰত সেৱা ধৰিছে চাকৰি বাকৰি যদি আছে প্ৰভু আপুনি কিবা কৰি দিব লাগে এই প্ৰাৰ্থনা আপোনাৰ ওচৰত ভগাইছে প্ৰসাদ ভগাবৰ কাৰণে ক'ত আমাৰ এতিয়া খাই বৈ হৈ গ'ল কেনেদৰে আজি বিহু দিনটো পাৰ কৰিলোঁ আপোনালোকক দেখুৱালোঁ ব্লগটোৰ জৰিয়তে আৰু যদি মোৰ ব্লগটো চাই ভাল পালে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বাই গুড নাইট